কঠীয়াতলিত বৰষুণ বিচাৰি ৰাইজৰ ভেকুলী বিয়া। গৰমতে হৈছে ৰাজ্যবাসী। এজাক বৰষুণৰ আশাত যেন সকলো ৰৈ আছে। প্ৰখৰ ৰ'দে সকলো খেতি পথাৰ নষ্ট কৰি পেলাইছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কঠীয়াতলি অঞ্চলৰ ৰাইজেও এজাক বৰষুণৰ অপেক্ষাত। প্ৰখৰ গৰম আৰু ৰ'দৰ পৰা পৰিত্ৰাণ বিচাৰি এজাক বৰষুণৰ আশাত কঠীয়াতলি বৰহোলা ৰাইজে পাতিলে ভেকুলীৰ বিয়া। বৰষুণৰ অভাৱৰ ফলত কৃষিজীৱী লোকসকলে খেতিত হাত দিব পৰা নাই, যাৰ বাবে বছৰৰ ভাতমুঠিত চিন্তাত উপায়ন্ত হৈ গাঁৱৰ লোকসকলে মিলি ধুমধামেৰে আয়োজন কৰিলে এই ভেকুলী বিয়া। লোকবিশ্বাস মতে এনেধৰণৰ বিয়া পাতিলে নেৰানেপেৰা বৰষুণ আহে বুলি শুনা যায়। পৰম্পৰাগতভাৱে অতীজৰে পৰা পালন কৰি অহা এই ভেকুলী বিয়াখন চাবলৈ ওলাই আহিল গাঁওখনৰ সকলোৱে আনন্দ উল্লাসেৰে বিয়াখন উপভোগ কৰি একেলগে এসাঁজ খোৱাৰ আনন্দ ল'লে। সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে গাঁওখনৰ সকলোৱে আয়োজন কৰিলে এই বিয়া। দিনজোৰা কাৰ্যসূচীৰ আয়োজন হোৱা এই বিয়াখনত গাঁওখনৰ ডেকা গাভৰু পুৰুষ মহিলা আই মাতৃসকল উপস্থিত থকা পৰিলক্ষিত হয়। নিউজ ডেস্ক, বৰলুইত বাৰ্তা। বিয়াখন মানে কেলে পাতিছে, এয়া অতীতৰ পৰা চলি আহিছে। বৰষুণ পাবলৈ নাই, ৰাইজৰ দুখ দুৰ্গতি ঢেৰ, শইচ ফচল সকলো শুকাই গৈছে, মানুহবোৰো শুকাই গৈছে। গতিকে আমি মনতে ভাবি বোলো, আগত আমাৰ দেউতাহঁতে আইতাহঁতে ভেকুলী বিয়া পাতে, পৰম্পৰা এটা ৰাখে, আমিও তেনেকৈ ভাবি আৰু ভেকুলীকে ধৰি লৈ পেলাই আমি নোৱাই কৰি ভেকুলী বিয়া এখনকে আয়োজন কৰিছোঁ। ভেকুলী বিয়া এখনকে আয়োজন কৰি আমি তাতে ৰন্ধন কৰিলোঁ। আকৌ এইফালেদি আমি এঘৰ মানুহ আজি কইনা নিম বুলি পেলাই আমি ওলাই আহিছোঁ। তাকে এতিয়া কইনা ঘৰৰ মানুহে দিম বুলি কৈছে, ছোৱালী দিম বুলি কৈছে। ছোৱালী উলিয়াই দিলে আমি যাব পাৰোঁ। সা সম্পত্তি একো নালাগে, ছোৱালীজনীয়ে মানে চোতালখনে দিলেই হ'ল। আচ্ছা, আজি আপোনালোকৰ বিয়া পতা উদ্দেশ্য এইখিনিয়ে নহয় জানো? সেইখিনিয়ে আমাৰ আচ্ছা, ঠিক আছে বাৰু। সেইটো উদ্দেশ্য।